নমস্কাৰ, উজনি কৃষি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ সন্মুখত দেখিছে এটা কাগজৰ কাৰ্টুন, আৰু ইয়াত আপোনালোকৰ ঘাঁহ আছে। মই অনলাইনৰ পৰা আপোনালোকৰ মঙাই আনিছোঁ, অৰ্ডাৰ কৰিছিলোঁ অনলাইনত। সেইটো এমেজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এই ঘাঁহটো। এই ঘাঁহটো বিশেষকৈ পল্ট্ৰি ফাৰ্মত পল্ট্ৰি ফাৰ্মৰ কাৰণে বহুত প্ৰয়োজনীয় ঘাঁহ হয় এইটো। এই ঘাঁহটো থাকিলে আপোনালোকৰ কি হয়, ইমান হাঁহ কুকুৰা হওক বা গৰু ছাগলীৰ কাৰণে ইমান আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু লগতে এই ঘাঁহটো আপোনালোকে এবাৰ ৰুলে আৰু 5 বছৰৰ কাৰণে ৰুবলৈ আপোনালোকৰ প্ৰয়োজন নাই। 5 বছৰে এবাৰ ৰুলে 5 বছৰৰ কাৰণে এই ঘাঁহটো আপোনালোকে ৰুবলৈ প্ৰয়োজন নাই, এবাৰ ৰুলে হয়। বহুত উপকাৰী হয়। আপোনালোকৰ গৰুৱেও গাখীৰ বেছি দিব, ছাগলীও সোনকালে বাঢ়িব। আৰু লগতে আপোনালোকৰ যোনবিলাক আমাৰ কুকুৰা আছে, হাঁহ কুকুৰা হয়, তেওঁলোকৰ ওজন বাঢ়িব সোনকালে, আৰু খাবলৈও সোৱাদ হ'ব হাঁহ কুকুৰাবিলাক। আহক এইটো এতিয়া আনবক্সিং কৰোঁ। আৰু এই ঘাঁহটোৰ আপোনালোকৰ প্ৰাইচ হৈছে 460 হয় প্ৰাইচটো। আৰু এই ঘাঁহটোক আপোনালোকে নেপিয়াৰ ঘাঁহ বুলি কোৱা হয়, দেখিছে, নেপিয়াৰ গ্ৰাছ। লগতে আপোনালোকক এইখনত দি দিছে। এইখনত যোনটো ঘাঁহৰ সম্পূৰ্ণ ডিটেইলছটো দিয়া আছে। আৰু এই ঘাঁহটোৰ নামটো মই আৰু এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ, নেপিয়াৰ হয় এইটো, দেখিছে। আপোনালোকে অনলাইনত পাই যাব এমেজনত। আৰু এইটো প্ৰাইচ হৈছিলে 460। ঘাঁহটো দেখিবলৈ পাইছে, ফুটা হৈ গ'ল। সেইটো এনেকুৱা সৰু সৰু ডালি দি পঠিয়াইছে। টোটেল 100 ডালতকৈ ওপৰত ডালি আছে, যিকেইটা যথেষ্ট আছে। এইটো হৈছে ডালিটো। ঘাঁহটো এনেকৈ দিয়া আছে। আপোনালোকে ঘাঁহটো কি কৰিব, এই ডালিটো আপোনালোকে কোনোবা জেকা মাটিত গোজ পুতি দিব আপোনালোকে। সেইটো মই এৰুৱাই দেখাই দিছোঁ। আৰু আপোনালোকে এই ঘাঁহটো যেতিয়া মাটিত পুতিব, তেতিয়া অকল এইটো চাইড ইমান মানলৈকে পুতিব, য'লৈ আঙুলি দেখাইছোঁ ইমান মানলৈকে পুতিব। আৰু এইটো চাইড ওপৰৰ গাঁঠিটো যাতে ওলাই থাকে আৰু তলৰ গাঁঠিটো যাতে সোমাই থাকে, ঠিক তেনেদৰে পুতিব। গোটেইডাল পুতি নিদিব, দুইটা গাঁঠিয়ে পুতি নিদিব। আপোনালোকে অকল আধাটো পুতিব, ইমানলৈকে পুতিব, তেতিয়া হৈ যাব আপোনালোকে। এইটো 3 মাহত ডাঙৰ হৈ যাব ঘাঁহটো। আৰু এই ডালিটো কেনেকৈ ৰুব লাগে, মই আপোনালোকক এটা সৰু ডেমো এটা দেখাই দিছোঁ আপোনালোকক। এই মাটিখিনি হয়তো দেখিছে আপোনালোকে, জেকি আছে। আপোনালোকে কি কৰিব, এই ডালটো আপোনালোকে এইদৰে ল'ব। ইয়াত চাওক, আপোনালোকৰ মই এটা গাঁঠি আপোনালোকৰ তললৈ দিছোঁ, এটা গাঁঠি ওপৰলৈ ওলাই আছে। আপোনালোকে ভালকৈ চাব পাৰে, এটা গাঁঠি ওপৰলৈ ওলাই আছে। চব এটা গাঁঠি তলত আছে, এটা গাঁঠি ওপৰলৈ ওলাই আছে। এনেকৈ ৰুই দিলেই হৈ যাব আপোনালোকৰ। 3 মাহত এইটো ওলাই আহিব, আপোনালোকৰ পোখা মেলি যাব। মই আপোনালোকক পুনৰবাৰ কৈছোঁ, এই যোনটো ঘাঁহ, এই ঘাঁহটো আপোনালোকৰ পল্ট্ৰি ফাৰ্মৰ কাৰণে বহুত উপকাৰী হয়। আপোনালোকৰ গৰুৱেও খাব, ছাগলীও খাব, আপোনালোকৰ কুকুৰাইও খাব। যাৰ আপোনালোকৰ ঘাঁহৰ সমস্যাত ভুগি আছে, বা গৰুৱে গাখীৰ দিয়া নাই, ছাগলীৰ ওজন অহা নাই, বা ছাগলী শকত হোৱা নাই, তেন্তে এই ঘাঁহটো খুৱাই চাওক, তেতিয়া গম পাব। আৰু লগতে কুকুৰাৰ কথাটো ক'লোৱে, কুকুৰাই যেতিয়া এই ঘাঁহটো খাব, তেওঁলোকৰ ওজনো বাঢ়িব। ওজন বঢ়াৰ লগে লগে তেওঁলোকৰ মাংসটো টেষ্ট হ'ব এই ঘাঁহটো খোৱাৰ লগে লগে, খোৱাৰ পাছত। আৰু এই ঘাঁহটো আপোনালোকে যিমানে কাটিব সিমানে পোখা মেলিব। আপোনালোকে এবাৰ ৰুই ল'লেই হ'ল, ইমান টেনশ্যন ল'বলৈ একো দৰকাৰ নাই। মই আকৌ এবাৰ কৈছোঁ, এই ঘাঁহটো যিমানে কাটিব আপোনালোকে সিমানে পোখা মেলিব। 5 বছৰলৈকে আপোনালোকে নেকাটিলে হ'ব। পল্ট্ৰি ফাৰ্মৰ কাৰণে বিশেষ উপকাৰী, আকৌ ক'লোৱে। আৰু যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায় ঘাঁহটোৰ পৰা। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে, মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ। জয় অসম।